মই নাৰী হৈ বাবে বহুতো বাধা অমুক নকৰিবি তমুক নকৰিবি এইফালে নাযাবি সেইফালে নাযাবি। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। এই নাৰী দিৱস বিভিন্ন ঠাইত উদযাপন কৰাৰ দৰে বেদনীপাম অগ্ৰগতি পঞ্চায়ত মহাসংঘৰ উদ্যোগত বাৰুতি লাচিত যুৱ সংঘৰ প্ৰাংগণতো খুব উলহ মালহেৰে উদযাপন কৰা হয়। সেই অনুষ্ঠানৰ কিছুমান মুহূৰ্ত আপোনালোকক দেখুৱাবলৈকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। চাওকচোন অনুষ্ঠানৰ এই মুহূৰ্তবোৰ। সকলো মহিলাই জ্ঞাত নহয় যে আমাৰ কাৰণেও এটি দিৱস আমাৰ আছে। সভাপতি মহোদয় আৰু এই সভাত উপস্থিত বেদনীপাম গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য, যিখন সমাজত নাৰী উৰণি তলত থাকিব লগা অৱস্থা হৈছিল, তেতিয়া সৰুৰ পৰা দেখি এই অঞ্চলবিলাকত আমি দেখা গৈছিল যি নাৰীয়ে ঘৰখনৰ শহু শাহুৰ পৰা আদি কৰি ঘৰখনৰ যিবিলাক অবাঞ্ছিত, যিবিলাক নকৰিলেও চলে, সেইবিলাকক বাধ্যবাধকতাৰ মাজত পেলাই নাৰীক যাতে সমাজৰ মাজলৈ আগলৈ ওলাই আহিব নোৱাৰে তেনেকুৱা ব্যৱস্থা আমি দেখিবলৈ পাইছিলোঁ। কিন্তু এতিয়া এই সমাজ ব্যৱস্থা আগৰ সমাজ ব্যৱস্থাৰ সৈতে একে নহয়। ই এতিয়া যথেষ্ট আগবাঢ়িছে আৰু ই গোটেই বিশ্বতে মহিলাসকলৰ ভূমিকা প্ৰভাৱ পেলাইছে। মূল্যই নাই। বাৰু আপুনিয়ে কওকচোন, লাও নলগা গছজোপা আপুনি থবনে নে কাটি পেলাই দিব? এইবোৰ ফিলচফি আপোনালোকে নুবুজিব, কাৰণ আপোনালোকে খুদ বিচাৰে আমাৰ চুটি কাপোৰত। কিন্তু মোৰ দৃষ্টিত খুদ আপোনাৰ চকুত। মই নাৰী হৈ বাবে বহুতো বাধা অমুক নকৰিবি তমুক নকৰিবি এইফালে নাযাবি সেইফালে। আধুনিক সভ্যতা হোৱাৰ লগে লগে যথেষ্টখিনি নাৰীৰ ক্ষেত্ৰত নিৰ্যাতন এইখিনি চলা আমি দেখিবলৈ পাইছোঁ। সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, মোৰ শিক্ষাগুৰু সভাপতিদেৱ আৰু লগতে উপস্থিত নমিতা শইকীয়া, তৃতীয় স্থান পূৰ্ণিমা শইকীয়া, জয়মতী উজলা। দ্বিতীয় স্থান পোৱা কোনো নাই নমিতা শইকীয়া নাই। গান্ধীজী নেতাজী খেল প্ৰথম হেমালি বদলৈ